নমস্কাৰ। আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ এটি কবিতা পাঠ আগবঢ়াবলৈ লৈছোঁ। কবি মিত্ৰদেৱ মহন্তৰ এই কবিতাটি হৈছে বিহু আদৰণি। বৰ্তমান বহাগ বিহুৰ মাহ। এই বহাগ বিহুৰ সময়ত প্ৰকৃতি আৰু মানুহ যেন একাত্ম হৈ পৰে। সকলোৰে মন প্ৰাণ ৰঙীন হয়। প্ৰকৃতিৰ ৰূপে মানুহৰ মনত জগাই তোলে বিচিত্ৰ অনুভূতি। এই কবিতাটিত বহাগৰ মনোমোহা চিত্ৰৰ লগতে লৌকিক আচাৰ আৰু প্ৰকৃতি প্ৰীতিৰ এক সম্প্ৰীতিৰ বান্ধোন প্ৰতিভাত হৈ উঠিছে। আহাচোন এতিয়া কবিতাটিৰ মাজলৈ যাওঁ। শুনা ঐ চোতাই পেঁপাতি বজাই ৰঙালীক আহালৈ, পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ। আনিলোঁ জেতুকা আনিলোঁ থেৰেজু আনিলোঁ বৰহম থুৰি, মাখিয়তী পাতে তৰাৰ পঘাৰে আওলা পেলালোঁ জুৰি। আনিলোঁ হালধি থেকেৰা বেঙেনা সাজিলোঁ বাঁহত ছাট, ঢোল টকা পেঁপা সুগৰ কৰিলোঁ সাৰিলোঁ চোতাল বাট। আয়ে কাটিলে শালৰ গামোচা আঁচুৰ ভমকা ফুল, বায়ে আনি থলে খোপালৈ বুলি ৰচঙা কপৌৰ ফুল। বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ, খুৰীয়ে পাতিলে মজিয়াত খোলা তিল গুৰ দিহাকৈ। আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰীকৈ, নৰবা চোতাই কাবৌ কৰিছোঁ আহা ৰঙালীক লৈ। কবি মিত্ৰদেৱ মহন্ত। ছাত্ৰ ছাত্ৰীসকল, কবিতাটি তোমালোকে শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়িবা। লগতে লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটো খুব ধুনীয়াকৈ আবৃত্তি কৰিবা। এতিয়া আমাৰ বিহুৰ সময়ত, বিশেষকৈ বিহুত কি কি বস্তু ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে মই কিছু কথা ক'বলৈ লৈছোঁ। এয়া হৈছে পেঁপা, ম'হৰ শিঙৰ পেঁপা। এইটো ইয়াৰ পিছতে ইয়াত তাল আৰু ঢোল, বিহুৰ অন্যতম বাদ্যযন্ত্ৰ, ইয়াৰ নহ'লে নহয়। এয়া হৈছে গগনা। গগনা ল'ৰা ছোৱালী উভয়ে ব্যৱহাৰ কৰে। এইটো হৈছে সুতুলি। সুতুলিটোও ল'ৰা ছোৱালী উভয়ে ব্যৱহাৰ কৰে। আৰু এইটো হৈছে টকা, বাঁহেৰে বনাই লোৱা এটি টকা। টকাও খুব সুন্দৰভাৱে সংগত কৰা হয়। তাৰ লগতে বিহুত এইবোৰ জা জলপান আৰু পিঠা পনা ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ পিঠা আছে, বিভিন্ন ধৰণৰ জা জলপান আছে, বানবাটিত দিয়া হয়। এয়া চুঙা পিঠা, তোমালোকে দেখিছা, খুব সুন্দৰ চুঙা পিঠা এইবোৰ। তাৰপিছতেই তোমালোকক কিছুমান গছৰ কথা কওঁ বহাগ বিহুত লগা। এয়া হৈছে নাহৰ গছ, নাহৰ ফুল দেখিছা। এইটো হৈছে বৰহম থুৰি। বৰহম থুৰি কি হয়, আগৰ দিনত ছোৱালীবিলাকে ইয়াৰ থুৰিবোৰ চোবাই ইয়াৰ ওঁঠবিলাক তেওঁলোকে ৰঙা কৰে, মানে লিপষ্টিক। বৰ্তমানৰ লিপষ্টিক আগৰ দিনত বৰহম থুৰিৰ দ্বাৰাই পুৰাইছিল তেওঁলোকে। ইয়াৰ পিছতে এয়া কপৌ ফুল, বিহুৰ সময়ত নাচনি ব্যৱহাৰ কৰিব লাগে, খুব আপুৰুগীয়া বস্তু। এয়া বাঁহত ছাট যেতিয়া তৈয়াৰ কৰা হয়, ইয়াত লাও বেঙেনা হালধি ব্যৱহাৰ কৰা হয়। লাও বেঙেনা হালধি এইবোৰৰ দ্বাৰা, থেকেৰা এইবোৰৰ দ্বাৰাই বাঁহত ছাটখন সুন্দৰভাৱে সজাই লোৱা হয়। এইখন হৈছে বাঁহত ছাট। তাৰপিছতেই তোমালোকক মই আৰু কেইটামান কথা ক'বলৈ ওলাইছোঁ। তোমালোকৰ কিতাপত দিয়া কেইটামান শব্দ অৰ্থ তোমালোকক মই কৈ দিবলৈ ওলাইছোঁ। চোতাই, চোতাই হৈছে চ'ত মাহক মতা সম্বোধন। থেৰেজু মানে হৈছে কাঁচিডৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল। আওলা মানে হৈছে আগচালি। বৰহম থুৰিৰ কথা মই ইতিমধ্যে কৈছোঁৱেই। বৰহম থুৰি, ইয়াক বৰম থুৰি বুলিও কয়। আৰু ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীবিলাকে ওঠ ৰঙীন কৰে, লিপষ্টিক হিচাপে ব্যৱহাৰ কৰে। তাৰপিছত সুগৰ মানে পৰিষ্কাৰ বা ভাল গড়যুক্ত। আঁচু মানে হৈছে কাপোৰৰ আঁচলত ফুল তুলিবলৈ বোলোৱা সূতা। ভমকা মানে হৈছে ডাঙৰ আৰু উজ্জ্বল, বিশেষকৈ কাপোৰত ফুল বচাত ব্যৱহাৰ কৰা হয় শব্দটো। ৰচঙা মানে হৈছে ৰংচঙীয়া, নানা বৰণীয়া বা বহুৰঙী। খোলা, খোলাৰ অৰ্থ হৈছে কোনো কোমল বস্তু পেৰি ৰখা টান আৱৰণ।
চৰু বা তাৰ ভগা খণ্ড। বাঁহত ছাট মানে হৈছে গৰু বিহুৰ দিনা গৰু গা ধুৱাবলৈ নিওঁতে তাৰ গাত মাৰিবলৈ লাও, কেৰেলা, বেঙেনা, হালধি আদি শিলোৱা 2-3 ফেঙুনি থকা বাঁহৰ কামিৰ শলা। শাল মানে হৈছে তাঁতশাল। ধন্যবাদ।